হাই গাইজ ডিমক প্ৰডাকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ মই স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটি ভাগ্যৰ খেলা। ইয়াত আপোনালোকে দেখা পাইছে পুকুৰী, জলকীয়া, গোল্লা, পিয়াজ, মূলা আৰু জিলেপি। এই টেমাটোত আছে আপোনাৰ কুপন। আমি 1 2 3 4 5 6 7 8 আঠজন মানুহ আছোঁ। এই টেমাটোৰ পৰা এজনে এটা কুপন ল'ব। সেই কুপনটোত যিটো থাকিব সেইটোৱে তাৰ খাব লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক আৰু আজি এই খেলৰ আনন্দ লওক। আজি আমি খেলটো আৰম্ভ কৰিবলৈ লৈছোঁ, গতিকে সকলোৰে পৰা এটা হাত চাপৰি বিচাৰিছোঁ। তো প্ৰথমে আমি প্ৰথম যিজন আমাৰ লগত প্ৰতিযোগী আছে তেখেতৰ হাতৰ টেমাটো দিছোঁ। গোল্লা প্ৰথম প্ৰতিযোগী যে আমাৰ গোল্লা পালে, এতিয়া চাম আমাৰ ছেকেণ্ড প্ৰতিযোগীজনে কি পায়। জলকীয়া আমার সেকেন্ড প্রতিযোগীজনে পেজ পাইছে। পুরা পেট ফুলিছে নাকি পেজ খাও? ইয়া পেজ এই বাদত পেজ ফুলিছে আজি। এতিয়া আমাৰ লগত 3 নম্বৰ প্ৰতিযোগী আছিলে। তেখেতে নাজানো কি ভাগ্য, তাৰ ভাগ্যত কি আছে। কি বাপৰে, জলকীয়া 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 ভাবিছিলো কেনে লাগিছে ভাই? হাই গাইজ, আমাৰ 3 নম্বৰ যিজন প্ৰতিযোগী আছিলে তেওঁ জলকীয়া পালে। এতিয়া আহিছে মোৰ ভাগ্যত। তেওঁ মোৰ ভাগ্যত বা কি পৰে চাওঁ। মূলা মূলা পৰিছে। This is for you. আজি নাজানো কি হয় বিচৰা। হাই গাইজ, এতিয়া আমাৰ মাজত 5 নম্বৰ প্ৰতিযোগী আছিলে। Now it is my turn. Your luck is very good. গোল্লা এতিয়া আমাৰ মাজত 6 নম্বৰ প্ৰতিযোগী আছে। আমাৰ সকলোৰে মৰমৰ ফান্সি। খুব আশাত আছে, কি বা আছে চাওঁ। আৰু জোৰকে জিলেপি চাও। চুবাব লাগিব, চুবাব লাগিব। হাই গাইজ, এতিয়া আমাৰ মাজত 7 নম্বৰ প্ৰতিযোগী আছে। তেখেতৰ ভাগ্যত কি পৰে আমি চাম। ৰেডি? Yes. কি কৰিছে? জিলেপি জিলেপি। এতিয়া আমাৰ মাজত 8 নম্বৰ প্ৰতিযোগী আছে। তেখেতৰ ভাগ্যত কি পৰে আমি চাওঁ। ৰেডি?
কোনটো লম জলকীয়া পুৰি এই স্পিড কি আকৌ বললাম না হ'ব মূলা মূলা নামিলা মূলা খুব মিঠা আছে তেখেতৰ কিবা ওলালে পেচ নাই অকলে তেখেতে এতিয়া মোৰ কৈছোঁ বেড লাক ফৰ্মুলা ৰেডিছ পুকুৰী পাইছে তেখেতে মই এইটোৱে ফাৰ্ষ্ট ওলাইছোঁ মোৰে মজা যাব তাতে তাৰে কৰি দিব মই আগতে পিঁয়াজ খাইছোঁ এতিয়া পুকুৰী খাইছোঁ পিছে আৰু জলকীয়া খাম জিলেপি এতিয়া আকৌ মোৰ ভাগ্যত পকৰি সকলোৱে দোৱা কৰিব ফৰ দ্য ছেকেণ্ড টাইম আই এম চুজিং পকৰি পকৰি মানে ঘেমেকি গ'ল পিঁয়াজ জিলেপি ডাবল ডাবল হৈ গ'ল জলকীয়া 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 জলদি জান ইমান সময় কিয় লৈছে? আজি হে পেজত হয়তো গম পালো দেন হাই গাইজ আপোনালোকৰ যদি আমাৰ এই ভিডিঅ'বিলাক চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আমাৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল ড্ৰিমৱৰ্ক প্ৰডাকশ্যনটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় হওক